কি হব এই জীবন পইচা নহলে এইবাৰ লেডিজক ফোন মাৰো ৰ কি হয় বা হেল্ল' লেডিজ ক'ত আছা চাহ বনাওঁ মোৰ তো তলি পইচা পাতি নাই তোৰ আছে নাই দে হ'লো না তলি মই যাই আছো পুখুৰী পাৰত লগাম নাকৰ পেৰে আহিবা দি কি কৰি থাকে অলপ বহিয়ে লওঁ ৰ কি আহিবা চা ইমান সোনকালে যোৱা সোনকালে যোৱা আমি মোৰ আহি পাব লাগলি দেখা পাব লাগলি দিগদাৰ হৈ যাব পইচা পাতি হাততো নাই পিছে তই আনছা নে পইচা মোৰ হাতত হ'লে এক টকাও নাই আনছো চিন্তা কৰিব নালাগে যোৱা টিভিত আৰু কণী আছে নাইবা আৰু যাম ৰ নহ'লে গোটা উঠলৈ যাম সোণা বুং পিছত দেখা যাব কি হয় কিহে চিপি থকা আছা নাই চাহ 2 কাপ দি আৰু কেক 2টা দি শুনিয়েতো ধৰবা পৰা নাই সেনেকে নকবি বাচ্চা মাইৰ খাবি চাহ খাৰ সময়ত লগ নধৰে মাইৰ খাৰ সময়তে লগ পাম এতিয়া পইচাটো দি যামছো আৰু ভাত খাবার হ'ল দুপৰীয়া গধূলি লগ পাম না তলি এইবাৰ সিহঁতক ফোন মাৰো ৰ কয় ক'ত আছে পুখুৰী পাৰত গেলি আহিবা দেন ক'ত আছে থেপছে মৰা এই পুখুৰী পাৰত গেলি আহিবি আৰু লেডিছকো আহিবি মই আহিছোৱে পুখুৰী পাৰত বহি আছো তাত না কিয়া কিয়লে আমি মৰা কিয় মাতছা ইমান সোনকালে বাদ দিব সময় নাপালো গম পাইছা না এনে মাতছো আৰু কিয় মাতবা নৰি নেকি বহুত দিন দেখা নাই আৰু ক'ত গেল মেনথে মোৱা আহি আছে মই মাতি থৈছো ভাতৰ পেৰে অদাউতি যাহাত কিয় ইমান সোনকালে মাতছা ভাত কেইটা খাই আহিছো গম পাইছা না তাতে ভাত চাত নাখাব ঘৰৰে বিচাৰ নাই কি কম আৰু মই বহিয়ে লওঁ ৰ আমি মোৰ চাচি মুখখন উকি আছে ভাত দিছে না ঘৰত কালি এটা ঘৰত ডাইনাছৰ মাৰছে নহয় মাংস খাব নাৰকেলি খাইছো আৰু ভাত নাখাৰ কথা কৈছা ডাইনাছৰ আজি আমাৰ ঘৰত হাতী মাৰছি হাতী পানী আছে না কাজিৰঙাত সদায় পানীত জলহস্তি আছে ডাইনাছৰ বুলি খাইছা নেকি লেডিজ হ'ব পাৰে এই যি বস্তু তো মাংস হ'লেই হ'ল বেলেগ কবি এই মাহৰ কথা মই যাই পালে পইচা এনে পাইছা নেকি কথা ক'লা দে পইচা মায়েকৰ মাইৰৰ সৈতে গেল বোধহয় তই হাতী খা বুলি ক'লি সঁচা না মিছাই মই কোনোবা দিনা মিছা কথা নেকি কোনোবা দিনা গম পাইছা মোৰ কথাটো হজম হোৱা নাই গম পাইছা না নিশ্চয় মিছা কথা কৈ কিনে সঁচা কথা বুলি ভাবিম যি দুটা লগ পাইছো কলেজত মই কিবা ৰূপ লগ তামাম ফকতীয়া গাঁৱতো একে লগ পাই একদিন মই তামাম বম দিম